নমস্কাৰ সকলোকে পুনৰ নতুন এটা ভিডিঅ'ৰ সৈতে স্বাগতম জনাইছো। ভিডিঅ'টো যেহেতু খুবেই গুৰুত্বপূৰ্ণ আৰু জৰুৰী হ'ব, সেই ভিডিঅ'টো অকণো স্কিপ নকৰি সম্পূৰ্ণ চাবলৈ চেষ্টা কৰিব। আৰু এই ইনফৰ্মেটিভ ভিডিঅ'টো চাই যদি ভাল পায় অনুগ্ৰহ কৰি লাইক এটা কৰাৰ লগতে আগলৈ শ্বেয়াৰ কৰিব। ৰাজ্যৰ নিবনুৱালৈ আহিল সুখবৰ। 10 ছেপ্টেম্বৰৰ ভিতৰত পুনৰ 32,689টা পদ পূৰণৰ ওলাব বিজ্ঞাপন। টুইটাৰ যোগে জনালে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। এতিয়া বাতৰিটো বিতংকে পঢ়ি দিছোঁ, কোনটো বিভাগত কিমান পোষ্ট ওলাব পাৰে। অহা 10 ছেপ্টেম্বৰৰ ভিতৰত উক্ত 32,689টা পদত পূৰণৰ বাবে বিজ্ঞাপন প্ৰকাশ কৰিব। উক্ত পদসমূহৰ ভিতৰত গৃহ বিভাগত 4,097টা, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগত 5,105টা, শিক্ষা বিভাগত 10,299টা, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগত 1,176টা, বিভিন্ন বিভাগৰ তৃতীয় বৰ্গৰ পদত 7,073টা আৰু চতুৰ্থ বৰ্গৰ পদত 4,939টা, সৰ্বমুঠ 32,689টা পদত নিযুক্তি হ'ব। বন্ধুসকল, ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ বাবে সকলোকে আন্তৰিকতাৰে ধন্যবাদ জ্ঞাপন কৰিছোঁ। এই ইনফৰ্মেটিভ ভিডিঅ'টো নিশ্চয়কৈ বহুতকে উপকৃত কৰিব, সেয়ে ভিডিঅ'টো ভাল পালে অনুগ্ৰহ কৰি লাইক এটা কৰাৰ লগতে যিমান পাৰে শ্বেয়াৰ কৰিব। আৰু আপোনালোকে চেনেলটোত নতুনকৈ আহিলে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ধন্যবাদ।